অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰ গোলাঘাট শাখাৰ উদ্যোগত ঢেকিয়ালত ভাগৱত ইণ্টাৰনেট সংস্কৰণ মুকলি কৰাৰ পাছত শংকৰ গোলাঘাট শাখাৰ উদ্যোগত দেৰগাঁৱত প্ৰথমবাৰৰ বাবে উন্মোচন কৰা হ'ল নামঘোষাৰ হিন্দী অনুবাদ গ্ৰন্থ। শংকৰ গোলাঘাট শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে শ্ৰীমন্ত শংকৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকাই। নামঘোষাক হিন্দীলৈ অনুবাদ আৰু সাৱলীলভাৱে ব্যাখ্যা কৰিছে বিশিষ্ট লেখক অপূৰ্ব বৰুৱাই। অন্যহাতে আজিৰে পৰা শ্ৰীমন্ত শংকৰ গোলাঘাট জিলা শাখাৰ উদ্যোগত দেৰগাঁৱৰ লোকমাই গাঁও বৰনামঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহ। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অংকীয়া নাট সমাৰোহত দেওবাৰে পুৱা মূল তোৰণ উন্মোচন ধৰ্মধ্বজ উত্তোলন কৰাৰ পিছতেই দুপৰীয়া ভাগত প্ৰতিযোগিতা উদ্বোধনী সভা অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰ গোলাঘাট জিলা শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীমন্ত শংকৰ গোলাঘাট জিলা শাখাৰ সম্পাদক দেৱাঞ্জন বৰাই। উল্লেখ্য যে এই অংকীয়া নাট সমাৰোহৰ লগত সংগতি ৰাখি আজি এক বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। আজিৰে পৰা আৰম্ভ হোৱা অংকীয়া নাট সমাৰোহত তিনিটা দিনত মুঠ 5খন অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব। শ্ৰীমন্ত শংকৰ এই অনুষ্ঠানক লৈ হৰি মন্দিৰ ভাগিত যথেষ্ট সংখ্যক বাপ আই সমস্তই অংশগ্ৰহণ কৰে।